নমস্কাৰ। TAB দ্য আছামিজ বয় পঞ্চমটো কবিতাৰ শিৰোনাম নিষিদ্ধ কবিতা। এখন সফল সংগ্ৰামৰ বিফল সমাপ্তিৰ পাছত কিয় শান্ত আজি সংগ্ৰামী অসমীয়া? কিয় শান্ত আজি সংগ্ৰামী শ্বহীদৰ সন্তান? কিয় নিমাত আজি মূলা গাভৰু কনক তথা সদৃশ অসমীয়া গাভৰু? দেশ মাতৃৰ লাঞ্ছনা বঞ্চনা প্ৰবঞ্চনা দেখিও নিমাত নিতাল সকলো, কিন্তু মই অশান্ত। মোক লাগে শত শ্বহীদৰ তেজৰ মূল্য। মোৰ দৰে বহু অসমীয়া অশান্ত, যাক লাগে শত শ্বহীদৰ তেজৰ মূল্য। আছেনে কাৰোবাৰ ক্ষমতা দিবলৈ এক বিন্দু শ্বহীদ তেজৰ মূল্য? নাই, কাৰো এই ক্ষমতা নাই। অসমীয়া পুনৰ এবাৰ ভাই ভনী ককা আইতা সকলো মিলি সংগ্ৰাম কৰাৰ আশা পুহি ৰাখিছো মনত। সাজুনে অসমীয়া লাচিতৰ সন্তান, সাজুনে অসমীয়া গাবলৈ আকৌ এবাৰ বিষ্ণুজ্যোতিৰ গান। আছে যদি মনটোৰ ৰাখিবলৈ জাতিৰ মান, তেন্তে ধৰাই ল তোৰ পুৰণি সংগ্ৰাম। আছে যদি মনটোৰ দিবলৈ উত্তৰ লাঞ্ছনা বঞ্চনা প্ৰবঞ্চনাৰ, তেন্তে নিস্বাৰ্থ এৰি আগুৱাই আহ দেশ মাতৃ ৰক্ষাৰ স্বাৰ্থত। নহলে দেশ মাতৃ চকুলো মচুতা নাই। শুনিছনে অসমীয়া দুভাগ নিশা, জননীয়ে কান্দিছে হিয়া ঢাকুৰি। শত্ৰুৱে মোক কৰিলে ধৰ্ষণ, শত্ৰুৱে মোক বেচিলে, শত্ৰুৱে মোক কিনিলে, তথাপি অসমীয়া ৰৈ আছ কিহৰ অপেক্ষাত? শত্ৰুৰ লাঞ্ছনাত নিজৰ মাজত ভেদাভেদ কৰি বিচাৰিছ কি তহঁতে? কি জাননে? এনেদৰে যুঁজি মৰিলে দুদিন পাছত পাবি কেৱল মাত্ৰ এটা মহা শূন্য। নৰব জাতি, নৰব মাটি, নৰব ভেটি। সেয়ে যাক অসমীয়া শত্ৰুৰ মায়াজাল ছিঙি ভাঙি ভিন্নতা ভেদভাৱ আঁতৰাই এক অসমীয়া জাতি হৈ মাতৃভূমিৰ চকুলো মচিবলৈ আগুৱাই আহ। আকৌ এবাৰ সংগ্ৰাম কৰ, এনে এক সফল সংগ্ৰাম কৰ, যি সংগ্ৰামৰ সমাপ্তিও সফল হয়। নিদ্ৰা এৰি বজাই দে ৰণসিঙা আৰু চিঞৰি চিঞৰি ক মই অসমীয়া। প্ৰাণ দিম, তেজ দিম, মোক সমাধান দিয়া। নমস্কাৰ।